তোমাৰ জীৱনৰ সকলো তুমি নিজেই কৰি ল'ব লাগিব। তুমি আনৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰিবা। কাৰণ কিয় জানানে? কষ্টক সমৰ্থন কৰা মানুহ কোনো নাই, কিন্তু সফলতাক আদৰি লোৱা মানুহ পদে পদে পাবা। बोला बोला बाय গাহৰি চাহৰি দিও অকণমান শুলো শুইছোঁ মাজনীক স্কুলত থৈ আহিলোঁ তাৰ মাজতে মই এটা গাহৰি পোৱালি আনিলোগৈ মই বৰৰ কাৰণে মোৰ এটা বৰ আছিলে কিন্তু অকস্মাতে কোনো অসুখ নাছিলে বৰটো ঢুকাই থাকিল গতিকে বৰ এটা আকৌ মোৰ প্ৰয়োজন হৈছে বৰটো আনিলোগৈ এইটো বৰৰ কাৰণে আনিছোঁ পিয়ৰ লাষ্ট বেকৰ পোৱালি হাই হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে মই কুশলে আছোঁ আজি অকণমান টোপনি ক্ষতি বুলিয়েই ক'ব পাৰি বুজিছেনে মানে কি হ'ল যোৱাকালি মই 3টা গাহৰি বিক্ৰী কৰিলোঁ আৰু যিকেইজন বেপাৰী মানে দাদাকেইজনে ফোন কৰিলে যে 4মান বজাতে আহিব তেখেতসকল বৰ বেছি আঁতৰৰ নহয় ওচৰৰে তেখেতসকলে হ'লচেল কাটিং কৰে তেখেতসকলে ক'লে যে অকণমান সোনকালে যাম আৰু ৰাতিপুৱা ঠাণ্ডাত মোৰ উঠিবলৈ বৰ ইচ্ছা যোৱা নাছিলে সেইকাৰণে অকণমান দেৰিকৈ আহিবলৈ কৈছিলোঁ কিন্তু তেখেতসকলে ক'লে অকণমান অসুবিধা দেখুৱালে অসুবিধা অন্য একো নহয় হয়তো ৰাতিপুৱা সোনকালে আহিলে পুলিচ চেকিংবিলাকো কম পায় আৰু জানে আজিকালি পুলিচে 2 টকা বিচাৰে কি কৰিব আৰু যে কি নহওক আৰু তেখেতসকলে হয়তো ভাবিছিলে মই ৰাতিপুৱা দেৰিকৈ আহিলে মই চাগে দানা চানা খোৱা অকণ ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম আচলতে সেইটো মই কেতিয়াও নকৰোঁ কাৰণ সেইটো এটা অন্যায় আৰু ঈশ্বৰে মোক যিখিনি দিছে সেইখিনিতে মই সন্তুষ্ট আৰু যি কৰিছোঁ সততাৰে কৰিছোঁ তেনেকুৱা দানা পানী খুৱাই ওজন বৃদ্ধি কৰাৰ কথাটো মই নাভাবোঁ আৰু যিকিনো তেখেতসকল আহি ওলালহি মই কিন্তু 3মান বজাতে সাৰ পালোঁ সাৰ পাই আৰু নুশুলোঁ কাৰণ শুই দিলে হয়তো সাৰ নাপাম এনেকুৱা এটা ভাৱতে নুশুলোঁ ৰাতি গাহৰিখিনি দিলোঁ কেইটা দিলোঁ কিমান পালোঁ কিমান হ'ল সেইখিনিকে জনাবলৈ আজি আপোনালোকৰ ভিডিঅ'টো বনালোঁ আপোনালোকে চাই থাকিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মোৰ বিকিবলগীয়া গাহৰি হৈছে এইকেইটা ইয়ৰ্কশ্বায়াৰ হয় ইহঁতৰ সম্পূৰ্ণ 7 মাহ হোৱা নাই আৰু ইহঁতক কি দানা খুৱাওঁ কেনেকৈ খুৱাওঁ এই বিষখিনি মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দিম ওজনটো বৰ বেয়া হ'ব নালাগে চাওঁচোন বাৰু ওজন কৰি কিমান কি আহে ভালেই আহিব লাগে বাৰু কাটোতো এইখিনিকে লৈ লাগিছিলে ডাইৰেক্ট দিব পাৰিলে ৰখিব দেই এওঁ আহিলে মই মোহাৰি দিলে পাৰিব ধৰিব নিদিয়ে নহ'লে
ইমান সহজতে ক'তোৱে পইচা নাহে। বেপাৰীসকলো কিমান কষ্ট কৰি দেখিছে। গাহৰি বেপাৰ কৰাটো ইমান সহজ নহয় আৰু পোহাটো ইমান সহজ নহয়। ইয়াৰ অৰ্থ এইটোৱে যে কষ্ট নকৰিলে পইচা ক'তোৱেই নাহে। কষ্ট কৰিব লাগিব, তেতিয়াহে উপাৰ্জন হ'ব। আৰু দাদাকেইজনক মই খুব কম দামতে গাহৰিখিনি দিছোঁ, বৰ বেছি দাম কোৱা নাই বা বেছি দাম তেখেতসকলক মই ধৰা নাই। এই কথাটো তেখেতসকলেও স্বীকাৰ কৰি ল'ব, কাৰণ মই এটা কথাই জানো যে বাহিৰৰ গাহৰি আমাৰ অসম ভৰি পৰিছে, বৰ সস্তাতে গাহৰিবিলাক দিব পাৰি তেখেতসকলে। কিন্তু আমাৰ গাহৰিবিলাকত যদি আমি অৱশ্যে হয়, আমি যিমান পইচা খৰচ কৰোঁ সিমান কমত আমি দিব পৰা অৱস্থাত নাথাকোঁ। তথাপিও অধিক দাম লৈ পেলাই, অধিক দাম কৰি পেলাই আমাৰ খিলঞ্জীয়া যিসকল বেপাৰী, থলুৱা বেপাৰী আছে তেখেতসকলক বিমুখ কৰিলে ভৱিষ্যতে আমাৰেই বিপদ হ'ব। গতিকে আমি যিমান পাৰোঁ অকণমান কম দামত তেখেতসকলক দিবলৈ চেষ্টা কৰাটো উচিত। আৰু ময়ো সেইকাৰণে বৰ বেছি দাম তেখেতসকলক লোৱা নাই। তেখেতসকলে সুধিলেও ক'ব, তেখেতসকলেও জানে। গতিকে যিমান পাৰোঁ কম দামতে গাহৰিখিনি দিবলৈ চেষ্টা কৰিছোঁ। পানী গাহৰি জোখাৰ পিছতে এবাৰ অকণমান ময়ো জুখি ল'লোঁ, কিমাননো কি হৈছোঁ, কিমান বাঢ়িছোঁ, কিমান কমিছোঁ, অকণমান ময়ো চাই লৈছোঁ। বহুত কমিলোঁ, অসুখতো অকণমান স্বাস্থ্য ভাগিলে। গতিকে বৰ বিশেষ স্বাস্থ্য ভাল বুলিব নোৱাৰি, যথেষ্ট ওজন মোৰ কমিলে। পানী ঠাণ্ডা পানী খাব, নহ'লে ঘৰত গৈ খাব, মই গৰম কৰি ৰাখোঁগৈ। অঁ এইটো আপোনাৰ ফোনটো, মই পানী, তুমি ইয়াতে ফোনটো লোৱা, মোৰটো দিয়া। নালাগে পোহৰে হওক, মই পানীটো দিওঁ। সেই গাহৰি পুহিলে ধেৰ পইচা দেখিছে নহয়। গতিকে গাহৰি পুহিব লোকচান নভৰে, কিবা নহয় কিবাটো লাভ এটাতো হ'বই। গতিকে এতিয়া মোৰ সৰ্বমুঠ গাহৰি 3টা আছিলে, 3টাত হ'ল 2 কুইণ্টেল 72 কেজি, আৰু মই দিছোঁ 200 টকা কেজিকৈ। গতিকে কিমান পালোঁ হিচাপটো আপোনালোকে এবাৰ কৰি চাওক। গতিকে মই বৰ বেছিও পোৱা নাই, একেবাৰে কমো পোৱা নাই। গতিকে মই যিমানখিনি কষ্ট কৰিছিলোঁ, যিমানখিনি ইনভেষ্ট কৰিছিলোঁ, সেই অনুসাৰে মই একেবাৰে লোকচান ভৰা নাই, লাভতেই আছোঁ। গতিকে তেখেতসকলেও ভাল পাই আছে, কমত দিছোঁ।
আৰু দিব পাৰিছোঁ। আটাইখিনি কাম মোৰ শ্ৰীমতীয়ে চম্ভালে আৰু শ্ৰীমতীৰ কাৰণে এই পইচাকেইটা দেখিবলৈ মানে সক্ষম হৈছোঁ। এই কথাটো মই স্বীকাৰ কৰিছোঁ ইয়াতে, কাৰণ মই যোৱা কিছুদিনৰ পৰা বিশেষ অসুবিধা আৰু স্বাস্থ্যজনিত কাৰণো মই প্ৰায় এইখিনি কৰিব পৰা নাই। যিহেতু ফাৰ্মখন মোৰ শ্ৰীমতীৰ ফাৰ্ম, তেওঁৱে চোৱা চিতা কৰে, তেওঁ পৰিচৰ্যা কৰে আৰু তেওঁৰ মানে কষ্টৰ বলতে আজি এই পইচাকেইটা পাবলৈ সক্ষম কৰিছোঁ। গতিকে আমাৰ বাকী মহিলাসকলেও কাৰণে এইটো এটা উদাহৰণ, তেখেতসকলেও নিজে ফাৰ্ম কৰিব পাৰে।